মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি আৰম্ভ কৰিম বিভাজ্যতাৰ পৰীক্ষা। তোমালোকে হয়তো জানাই আমি গসাউ, লসাগু আৰু মৌলিক উৎপাদক উলিওৱাৰ ক্ষেত্ৰত কি সংখ্যাৰ বিভাজ্য হয় বা নহয় জানিলেহে অতি সহজে আৰু সোনকালে অংকটো আমি সমাধান কৰিব পাৰোঁ। সেয়েহে তোমালোকে বিভাজ্যতা পৰীক্ষা জনাটো অত্যন্ত আৱশ্যকীয়। এতিয়া প্ৰথমে আমি জানিব লাগিব দুইৰে কেতিয়া বিভাজ্য হয়। কোনো এটা সংখ্যাক দুইৰে বিভাজ্য হ'ব যদিহে সংখ্যাটোৰ এককৰ স্থানত 0, 2, 4, 6 বা 8 থাকে। অৰ্থাৎ কোনো এটা সংখ্যাৰ এককৰ স্থানত 2, 4, 6 বা 8 থাকিলে সেই সংখ্যাটো দুইৰে বিভাজ্য হ'ব। মই এটা সংখ্যা লৈছোঁ 5678। ইয়াৰ চোৱা এককৰ স্থানত যিহেতু 8 আছে, সেয়েহে এই সংখ্যাটোক দুইৰে বিভাজ্য হ'ব। মই এটা সংখ্যা লৈছোঁ 2375। যিহেতু 2375 সংখ্যাটোৰ এককৰ স্থানত 5 আছে, গতিকে ই কেতিয়াও দুইৰে বিভাজ্য হ'ব নোৱাৰে। ইয়াৰ পাছত আমি শিকিম তিনিৰে বিভাজ্য। কোনো এটা সংখ্যাক তিনিৰে বিভাজ্য হ'ব যদিহে সংখ্যাটোৰ অংককেইটাৰ যোগফলটো তিনিৰে বিভাজ্য হয়। এতিয়া মই এটা সংখ্যা লৈছোঁ 30720। যিহেতু এইটো এটা ডাঙৰ সংখ্যা, এতিয়া আমি এই সংখ্যাটো তিনিৰে বিভাজ্য তিনিৰে বিভাজ্য হ'ব নে নহয় চাবৰ বাবে প্ৰথমে আমি ইয়াৰ অংককেইটা যোগ কৰিম। অৰ্থাৎ 3 + 0 + 7 + 2 + 0। এই অংককেইটা যোগ কৰিলে আমি যোগফলটো পালোঁ 12। যিহেতু সকলোৱে আমি জানো 12ক তিনিৰে বিভাজ্য হয়, কাৰণ 3 × 4 = 12। যিহেতু 12ক তিনিৰে বিভাজ্য হয়, গতিকে এই সংখ্যাটোকো তিনিৰে বিভাজ্য হ'ব। ইয়াৰ পাছতে আমি শিকিম 4ৰে বিভাজ্য। কোনো এটা সংখ্যাক 4ৰে বিভাজ্য হ'ব যদিহে সংখ্যাটোৰ একক আৰু দশকৰ স্থানৰ অংককেইটাৰে গঠিত সংখ্যাটোক 4ৰে বিভাজ্য হয়। মই এটা সংখ্যা লৈছোঁ 20748। এতিয়া এই সংখ্যাটোক 4ৰে বিভাজ্য হয় নে নহয় চাবৰ বাবে প্ৰথমে আমি ইয়াৰ একক আৰু দশকৰ স্থানৰ অংককেইটাৰে কি সংখ্যা গঠন কৰিছে আমি সেইটো চাব লাগিব। আমি যিহেতু দেখা পাইছোঁ ইয়াৰ একক আৰু দশকৰ স্থানৰ অংক দুটাই 48 সংখ্যাটো গঠন কৰিছে। এতিয়া আমি চাম 48ক 4ৰে বিভাজ্য হয় নে নহয়। 4 × 4 আকৌ 8 থাকিলে 4 × 2 = 8। যিহেতু আমি গম পাইছোঁ যে 48ক 4ৰে সম্পূৰ্ণৰূপে বিভাজ্য হৈছে, মানে ভাগশেষ 0 থাকিলে তাক সম্পূৰ্ণৰূপে হৰণ যায়, অৰ্থাৎ বিভাজ্য হোৱা বুলি কোৱা হয়। যিহেতু ইয়াৰ একক আৰু দশকৰ স্থানৰ অংককেইটাৰে গঠিত সংখ্যাটোক 4ৰে বিভাজ্য হৈছে, সেয়েহে এই গোটেই সংখ্যাটোক অৰ্থাৎ 20748ক 4ৰে বিভাজ্য হ'ব। ইয়াৰ পাছত আমি শিকিম 5ৰে বিভাজ্য। কোনো এটা সংখ্যাক 5ৰে বিভাজ্য হ'ব যদিহে সংখ্যাটোৰ এককৰ স্থানত 0 নাইবা 5 থাকে। অৰ্থাৎ কোনো এটা সংখ্যাৰ এককৰ স্থানত 0 বা 5 থাকিলে এই সংখ্যাটোক 5ৰে বিভাজ্য হয়। চোৱাচোন তোমালোকে এই সংখ্যাটো মই দিছোঁ 50105। যিহেতু 50105ৰ এককৰ স্থানত 5 আছে, গতিকে ই 5ৰে বিভাজ্য হ'ব। মই ইয়াৰ পাছতে এটা উদাহৰণ দিছোঁ 206710। যিহেতু এই সংখ্যাটোৰ এককৰ স্থানত 0 আছে, গতিকে এই সম্পূৰ্ণ সংখ্যাটোক 5ৰে বিভাজ্য হ'ব। এতিয়া আমি শিকিম এটা সংখ্যাক 6ৰে কেনেদৰে বিভাজ্য হয়। এটা সংখ্যাক 6ৰে বিভাজ্য হ'ব যদিহে সংখ্যাটোক 2 আৰু 3 উভয়ৰে বিভাজ্য হয়। এতিয়া প্ৰয়োজন সাপেক্ষে মই এটা উদাহৰণ লৈছোঁ 3036। এই 3036ক 6ৰে বিভাজ্য হ'ব যদিহে ইয়াক 2 আৰু 3 উভয়ৰে বিভাজ্য হয়। এতিয়া আমি দেখিছোঁ যে ইয়াৰ এককৰ স্থানত 6 আছে, গতিকে ইয়াক 2ৰে বিভাজ্য হ'ব। এতিয়া আমি চাম 3ৰে বিভাজ্য হয় নে নহয়। 3ৰে বিভাজ্য হ'ব যদিহে ইয়াৰ অংককেইটাৰ যোগফলটোক 3ৰে বিভাজ্য হয়। ইয়াৰ অংককেইটাৰ যোগ কৰিলে আমি দেখিম যে 6 + 3 + 0 + 3 = 12। আমি গম পাইছোঁ যে ইয়াৰ যোগফলটো হৈছে 12। যিহেতু 12ক 3ৰে বিভাজ্য হয়, গতিকে এই সংখ্যাটোক এতিয়া আমি গম পাইছোঁ যে এতিয়া এই সংখ্যাটোক 2 আৰু 3 উভয়ৰে বিভাজ্য হৈছে। যিহেতু
36ক 2 আৰু 3 উভয়ৰে বিভাজ্য হৈছে গতিকে এই সংখ্যাটোক 6ৰে বিভাজ্য হ'ব ইয়াৰ পাছতে আমি শিকিম 8ৰে বিভাজ্য কোনো এটা সংখ্যাক 8ৰে বিভাজ্য হ'ব যদিহে সংখ্যাটোৰ একক দশক আৰু শতকৰ স্থানৰ অংক কেইটাই গঠিত সংখ্যাটোক 8ৰে বিভাজ্য হয় এতিয়া মই এটা উদাহৰণ লৈছো তোমালোকক বুজাবলৈ 20816 এতিয়া তোমালোকে ভালদৰে মন কৰা ইয়াৰ একক দশক আৰু শতকৰ স্থানৰ অংক কেইটাৰে গঠিত সংখ্যাটো হৈছে 816 যদিহে 816ক 8ৰে বিভাজ্য হয় এই গোটেই সংখ্যাটোকো 8ৰে বিভাজ্য হ'ব এতিয়া আমি চাম 8 × 8 ইয়াত 0 হ'ব ইয়াত 6 নামি আহিলে 8 × 2 = 16 যেহেতু ইয়াৰ একক দশক আৰু শতকৰ স্থানৰ অংক কেইটাৰে গঠিত সংখ্যাটোক 8ৰে বিভাজ্য হৈছে গতিকে সম্পূৰ্ণ সংখ্যাটোকো 8ৰে বিভাজ্য হ'ব ইয়াৰ পাছতে আমি শিকিম 9ৰে বিভাজ্য কোনো এটা সংখ্যাক 9ৰে বিভাজ্য হ'ব যদিহে সংখ্যাটোৰ অংক কেইটাৰ যোগফলটোক 9ৰে বিভাজ্য হয় এতিয়া মই এটা উদাহৰণ লৈছো 70236 70236 এতিয়া এই সংখ্যাটোক 9ৰে বিভাজ্য হ'ব যদিহে ইয়াৰ অংক কেইটাৰ যোগফলটোক 9ৰে বিভাজ্য হয় প্ৰথমে আমি ইয়াৰ অংক কেইটা যোগ কৰিব লাগিব 7 + 0 + 2 + 3 + 6 is equal to 18 আমি জানো যে 18ক 9ৰে বিভাজ্য কাৰণ 9 × 9 9 × 2 = 18 যেহেতু আমি গম পাইছোঁ ইয়াৰ অংক কেইটাৰ যোগফলটোক 9ৰে বিভাজ্য হৈছে সেয়েহে সম্পূৰ্ণ সংখ্যাটোক 9ৰে বিভাজ্য হ'ব শেষত আমি শিকিম 10ৰে বিভাজ্য কোনো এটা সংখ্যাক 10ৰে বিভাজ্য হ'ব যদিহে সংখ্যাটোৰ এককৰ স্থানত কেৱল 0 থাকে মই এটা উদাহৰণ লৈছোঁ 50760 যেহেতু ইয়াৰ এককৰ স্থানত 0 আছে গতিকে এই সম্পূৰ্ণ সংখ্যাটোক 10ৰে বিভাজ্য হ'ব আকৌ মই আন এটা উদাহৰণ লৈছোঁ 736 যেহেতু ইয়াৰ এককৰ স্থানত 0 নাই গতিকে এই সংখ্যাটো 10ৰে বিভাজ্য নহয় মই ভাবিছোঁ তোমালোকে এইখিনিলৈকে বিভাজ্যতা পৰীক্ষা নিশ্চয় বুজি পাইছা ঘৰত তোমালোকে নিশ্চয় প্ৰেক্টিছ কৰিলে আৰু তোমালোকে পাৰিবা যদিহে তোমালোকে এই ভিডিঅ'টো চাই ভাল লাগিছে তোমালোকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ধন্যবাদ